যাব। ৰাইজে অভিযোগ কৰিছে আপুনি বোলে মাল খাইছে। আপোনালোকৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰে মোক বাৰুকৈয়ে অসন্তুষ্ট কৰি আছে আৰু মেণ্টেলি ফিজিকেলি টৰ্চাৰ কৰি আছে। স্থানীয় ৰাইজে কৈছে আপুনি মদ খাই আছিল বোলে। আপোনালোকে যিটো ব্যৱহাৰ কৰি আছে, এইটো এজন মানুহৰ লগত এজন মানুহৰ ব্যৱহাৰ নহয়। আপোনালোক কি বেয়া ব্যৱহাৰ কৰিছে? কোনটো বেয়া ব্যৱহাৰ কৰিছে? এই যে উল্টা চিন্তা। আচলতে ঘটনাটো হৈছিল কি কওকচোন? আপোনালোকে যিটো প্ৰশ্ন কৰিলে মাল খাইছে না নাই, এজন সাংবাদিকক কেনেকৈ মাৰিছে? কোন সাংবাদিক লিখা আছে নেকি তাৰ গাত? আৰু মই মাৰিছো বুলি কোনে কৈছে? আপুনি নাজানে নেকি? আমাৰ হাতত Let's go. Yeah. I'm like an addict, do I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it. Fuse like a magnet, lose, won't have it till I'm doomed in a casket. ৰখাই থৈ আমাক বাইকত টানি ৰাখে, আপোনালোকক সোধাৰ কি অধিকাৰ নাই নেকি? আপুনি মাৰিব কিয়? সাংবাদিকলৈ বাদ দিলোঁ, পাব্লিকক মাৰিব কিয়? আইন ব্ৰেক কৰিছে, আপুনি লৈ আহক। ঠিক আছে, আপোনাৰ ৰুলটো নিয়মটো মানিলোঁ। আপুনি এটা চৰকাৰী কৰ্মচাৰী, আপুনি নিজে জানে, আপুনি নিজে কি গোটেইখিনি ৰুল আপুনি মাৰপিট কৰা নাই। আপুনি লাভ পাই গাড়ী কথা আপোনালোকে এটা বস্তু মোক কওক, আপোনালোকৰ নিয়ম আছে। আমি সংবাদ মাধ্যমৰ মানুহ নহয়, এজন সাংবাদিকক যেতিয়া আপুনি আক্ৰমণ কৰিছে, সেইটো কাৰণে আমি সুধিবলগীয়া আপোনাক অলপ। একচুৱেলি আক্ৰমণৰ কথাটো যিটো আপোনালোকে বাৰে বাৰে কৈ আছে, সেনেকে কোনো আক্ৰমণ কৰা নাই। তেখেতেহে মোক আক্ৰমণ কৰিছে, মোৰ লগত। আৰু আপুনি হেলমেট পিন্ধি আছিল নে যেতিয়া? আৰু যেতিয়া তেখেতে কেমেৰা কৰিছিল আপুনি হেলমেট পৰিধান কৰি আছিলে না? মোৰ লগত আছিল লক্ষী বৰ্মনে কেইবাবাৰো কৈছে যে আপোনাৰ যেতিয়া আপুনি আৰু ময়ো কৈছোঁ, শুনক, যে মই হেলমেট নিপিন্ধাকৈ আহিছোঁ। শুনক, মই হেলমেট নিপিন্ধাকৈ আহিছোঁ, মোৰ এগেইনষ্টত এটা চালান হ'ব। আপুনি অ' চি ছাৰক কৈ কওক, মই দিবলৈ ৰাজি আছোঁ, কিন্তু মোক ঘটনাস্থলীত যাব দিয়ক, তাতে মাৰপিট হৈ আছে। কিন্তু যাব নিদিলে চৰকাৰী কৰ্মচাৰী কৰ্তব্যত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰিলে, আগ ভেটি ধৰিলে আৰু পাব্লিকক মাতি মোৰ এগেইনষ্টত যে ইয়াক ধৰক, ইয়াক মাৰক। তেতিয়া মই আৰু তাৰ পৰা ওলাই আহিবৰ কাৰণে। কোনে কৈছে ধৰক মাৰক বুলি? এই যে আপোনাৰ হাতত কিবা তথ্য আছে নে? কিবা তথ্য আছে? তথ্য হয়তো এইটো যদি ভিডিঅ' কেমেৰা কৰিছে, সেইটোও ভিডিঅ' কেমেৰা হৈ যাব। তাতে CCTV কেমেৰা ভিডিঅ'ত পালোঁ আমি যে সাংবাদিকগৰাকী আপুনি ঘূৰি আহিছে আৰু গৰুলা কৰিল তাতে আপুনি ঘূৰি আহিছে। আচ্ছা, মই যে ঘূৰি আহিছোঁ, তাৰ আগত যে তেখেতে মোক ঘূৰি আহিছে, এইটোও হয়তো CCTV পাই যাব। ঠিক আছে। আপোনাৰতো হেলমেট নাছিল, সেইটো একদম আটকাই ধৰিছে। আৰু হেলমেটটো একচুৱেলি মই লৈ যাব সময় পোৱা নাই। কেতিয়াবা এনেকৈ আনটৱাৰ্ড ইনচিডেণ্টৰ খবৰ আহে। জেনেৰেল পাব্লিক যদি এজন কয় যে হেলমেটটো আমি পাহৰি আহিছোঁ, হেলমেটটো আমি পাহৰি আহিছোঁ, তেতিয়া আপোনালোকে ফাইনটো ৰেহাই দিয়ে নেকি? কেতিয়াবা ঘটনাস্থলীত আমি ইউনিফৰ্ম পিন্ধাৰো সময় নাপাওঁ। ভাই, এইবিলাক বস্তু বুজিব লাগে। আজি চিটুৱেশ্যনটো ঠিক গোটেইখিনি বুজিলোঁ। আপুনি জেনেৰেল পাব্লিক যদি হেলমেট বিহীনভাৱে আহে, তেওঁলোকক আপোনালোকে ফাইনটো ৰেহাই দিয়ে। আইনগত ব্যৱস্থা লওক। নাই, আইনগত ব্যৱস্থা লওক। আপুনি আইনগত ব্যৱস্থা লওক। মাৰিব কিয় এইটো কওক? মাৰিছে কিয়? কি নাম? মাৰিছে কিয়? আপুনি মাৰাটো ভুল হৈছে নে নাই এইটো কওক? আপোনাৰ নামটো কি? প্ৰদীপ সাহা। আপুনি কি ভাবে? বাছুকা থানা কি হয় আপোনাৰ? মই এজন সাধাৰণ কনষ্টেবল। 24 ঘণ্টা আমি যেতিয়া আমাৰ ষ্টাফ কৰোঁ, এটা ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আপোনাৰ তাৰ নিচিনা গৈছে। আচ্ছা দাদা, আপুনি ড্ৰিংক কৰিছে নেকি? নহয়, মই ড্ৰিংক নকৰোঁ। ইচ্ছা কৰিলে আপোনালোকে মোক আপোনালোকৰ এক্সামিন কৰি চাব পাৰে যদি মই ড্ৰিংক কৰিছোঁ। কাৰণ কিয়, ড্ৰিংক কৰাৰ সময়, ভাতে খোৱাৰ সময় নাই ইয়াতে, আৰু ড্ৰিংক আপুনি ক'ত কৰিব? ঠিক আছে, যিহেতু কৈছে আপোনাৰ মেডিকেল কৰিছে নেকি এতিয়া? আপুনি ক'ত গৈ আছে এতিয়া? ভাত কেইটামান খাই নাই, আপোনাৰ মেডিকেল আপুনি নোহোৱাকৈ যাব পাৰে জানো? মেডিকেল নোহোৱাকৈ যাব পাৰে জানো আপুনি? হ'ব, এইবিলাকতো আপোনালোকে দেখোন গোটেইখিনি পুলিচৰ আইন কানুন জানে। আমাৰতো এতিয়া আৰু জানাৰ কোনো প্ৰয়োজন নাই। মোৰ মেডিকেল আইন জানাৰ কথাটো আমাৰ নহয় ন। মেডিকেল যদি আইন জানাৰ কথাটো আমি বনোৱা নাইতো আইনটো। হ'ব, অফিচাৰ আহিলে অফিচাৰ আমাৰ ওপৰত বহুত ডাঙৰ অফিচাৰ আছে। আজি বিয়লি প্ৰায় 1-1:30মান বজাত আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক বাছুগাঁও আৰক্ষীয়ে গুৰুলাগুৰুকৈ পিঠি থানাত আবদ্ধ কৰি ৰখাৰ খবৰটো পাই বৰকৈ দুঃখিত হৈছোঁ। আৰু আমাৰ চিৰাং জিলা সাংবাদিকসকলেও ইতিমধ্যে বাছুগাঁও থানালৈ আহিছে আৰু তেওঁলোকেও দুখ প্ৰকাশ কৰিছে। এইটো গৰিহণাৰ যোগ্য। আৰু ইতিমধ্যে বড়োলেণ্ড সাংবাদিক সন্থাৰ ইতিমধ্যে জনোৱা হৈ গৈছে আৰু সকলোৱে চাৰিওফালৰ পৰা গৰিহণা দি আছে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে সকলোৱে। আচলতে
আজি ঘটনাটো থানালৈ আহি বিভিন্ন দোকানী বা অটো চালক ড্ৰাইভাৰ বা ৰাইজ তেওঁৰ ওচৰত মাৰধৰ কৰাৰ সময়ত থকা পাব্লিক আৰু আমাৰ সাংবাদিকসকল আৰক্ষীৰ পৰাও যিখিনি জানিব পাৰিলোঁ এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক কথা যে এজন আৰক্ষীয়ে হেলমেট নোহোৱাকৈ তেওঁ কৰ্তব্যত গৈছে। কৰ্তব্যৰ সময়ত আমাৰ সাংবাদিকো আছিলে। সেই ঘটনাৰ সময়ত সাংবাদিকগৰাকীয়ে সুধিছে, জয়ন্ত দেৱনাথে আমাক সুধিছে আৰক্ষীক যে ৰাইজে যদি হেলমেট নিপিন্ধাকৈ চলে তেতিয়াহ'লে আপোনালোকে যথেষ্ট তেওঁলোকক মানে হাৰাশাস্তি কৰে, কিন্তু আপুনি নিজেই যিহেতু হেলমেট পিন্ধা নাই আইনটো সকলোৰ কাৰণে সমানেই। এই কথা কোৱাৰ পিছত সাংবাদিকগৰাকীক দৌৰাগৌৰিকৈ পিটাটো এটা দুৰ্ভাগ্যজনক কথা, কাৰণ আইনটো সকলোৰ বাবে সমান এইটো ময়ো ক'ম, সকলোৱে ক'ব। গতিকে এই ক্ষেত্ৰত আমি এছ পি ডাঙৰীয়াক জনোৱা হৈছে। এছ পি ডাঙৰীয়াই কৈছে যে কঠোৰ শাস্তি লোৱা হ'ব এজাহাৰৰ ভিত্তিত। এতিয়া আমি জয়ন্ত দেৱনাথৰ দ্বাৰা এটা এজাহাৰ দিম। এজাহাৰৰ পিছত আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই প্ৰদীপ সাহা নামৰ কনষ্টেবল তেওঁক যি মাৰপিট কৰিছে তেওঁৰ ওপৰত একশ্যন ল'ব বুলি জনাইছে। গতিকে যদি আমি সন্তুষ্টজনকভাৱে ইয়াৰ একশ্যন নাপাওঁ, আমি বড়োলেণ্ড সাংবাদিক সন্থাৰ ফালৰ পৰা গোটেই বড়োলেণ্ড এৰিয়াত সাংবাদিকৰ তীব্ৰ প্ৰতিবাদ জনাম আমি। गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।